হেল্ল' এভৰিৱান নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ নীতিবায়ে এটা ধুনীয়া পিজি খুলিছে যাৰ নাম হৈছে জোনাকী পিজি আজি পিজিটো চাবলৈ আহিলোঁ বায়েও মাতি আছিলে ভাবিলোঁ আপোনালোককো দেখাওঁ তো ভিডিঅ'টো চাই থাকক থেংক ইউ ছ' মাছ দেখাম কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে মানে ক'ব নালাগে আপোনালোকে নিজে দেখিলেই গম পাব আৰু এই আৰ্টবিলাক যে দেখিছে ইয়াত সকলো নীতিবাই অঁকা বিশেষকৈ মোৰ পৰিৱেশটো খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এয়া চাওক আৰু গাড়ী ৰখা ঠাইও ইয়াত আছে আৰু এয়া সোমাই গ'লোঁ বাথৰুমত গৈ বস্তু এটা দেখিলোঁ যিটো মানে মই প্ৰথমবাৰৰ বাবে দেখিছোঁ এয়া চাওক বাথ টাব এতিয়া আহিলোঁ পাকঘৰৰ ফালে অকণমান পানী খাওঁ বুলি আৰু এয়া মোৰ অকণমানকৈ যে ওলাই আছে দেখিছেনে এইজনী হয় আমাৰ নীতিবাৰ পিজিৰ কুক এতিয়া মই চাহ খাম আমাৰ বাইদেৱে খুব ধুনীয়া চাহ বনায় চাহ বনোৱাৰ লগতে বহুত টেষ্টি খানাও বনায় খুব মৰমীয়াল হয় এতিয়া চাহকাপ আনিলোঁ আনি এতিয়া চাহ খাম আৰু ভিডিঅ' বনাই আছে আমাৰ নীতিবা হেনো ভিডিঅ'ত নোলায় লাজ কৰে এয়া চাকি জ্বলাইছোঁ ভগৱানৰ ওচৰত সাধাৰণতে ঘৰত এইবিলাক পৰিৱেশ থাকে পিজি বুলি ক'লেতো গমেই পাইছে খুব এটা ঠেক জেগাত অকণমান জেগাতে একদম মেনেজ কৰিব লাগে কিন্তু এইটো পিজিত ইমান মানে ভাল লাগিছে চব দেখিছেনে ডেক'ৰেশ্যনবিলাক আৰু বাৰে বাৰে কৈছোঁ এই সকলোবিলাক ডেক'ৰেশ্যন ওৱান এণ্ড অনলি আমাৰ নীতিবাই নিজে কৰিছে আৰু চাওক ৱাৰ্ড্ৰব মই কিন্তু ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ ৱাৰ্ড্ৰব দিছে তাৰপিছত ড্ৰেছিং আইনা দিছে অ'কে এতিয়া ৰেডি হ'ম কিয় ৰেডি হৈছোঁ মই বাৰু এনেই প'জ কৰিছোঁ আৰু আইনাত এইটো কি এইটো ছিংগল ৰুম হয় ছিংগল ৰুম এইয়া চাওক এটা ৰুমত এটা বেলেগ খুব মৰম লগা বস্তু ভাল লগা বস্তুবিলাক থোৱা আছে আৰু এইটো বেলকনি চাবচোন এতিয়া কি বস্তু অদ্ভুত বস্তু এটা দেখা পাম চাব দেই এতিয়া এই উৎপাতজনীয়ে উৎপাত আৰম্ভ কৰি দিম অকণমান এয়া চাওক আম ভাবিছোঁ মই পিজিটোত গুচি আহোঁ কাৰণ মোৰ খুব বেছি ভাল লাগিছে এইটো মানে বেষ্ট লাগিছে এইটো ৰুম বেষ্ট লাগিছে বাকী সকলো ভাল লাগিছে গোটেইখিনি পৰিৱেশৰ পৰা হেৰি কৰি চবেই ভাল লাগিছে কিন্তু মোৰ এইটো ৰুমটোৰ লগতে যিটো বেলকনি আছে অকলশৰে থাকি এনেকুৱা বেলকনিত মজা হি আ যায়েগা ঐ দেখো আম পাই ফূৰ্তিত থাকিব নোৱাৰা হৈছোঁ এতিয়া আমি আম খাম কিন্তু ভিডিঅ'টোত নুঠাওঁ তেন্তেনা আম আনিলোঁ বহুত ভাল লাগিছে বাকীখিনিও ভাল লাগিছে গোটেইখিনি ভাল লাগিছে কিন্তু এইটো বেষ্ট লাগিছে মোৰ এইটো লৈ যাম মই ষ্টাৰ্ট হ'ল পজিং এতিয়া গৈছোঁ আমি ছেকেণ্ড ফ্ল'ৰত চাওক না টেৰেছখন ইমান ভাল লাগিছে ভিউটো চাওক ভিউটো এইটো কালাৰ কৰি আছে ন এইটো কালাৰ কমপ্লিট হোৱা নাই কেতিয়া কমপ্লিট হ'ব এইটো আজি ৰাতি কৰিবহি তাৰপিছত ফাইনেল হেৰিটো দেখাই আছোঁ অকণমান আজি ৰাতি কমপ্লিট হ'ব আৰু ভিডিঅ'টোৰ শেষত আপোনাক ফটো বা ভিডিঅ' আপোনাক পঠাই দিম আৰু এতিয়া মই এইটোত সোমাইছোঁ 2 ছিটাৰ হয় এইটো গৈয়ে দেখিলোঁ এটা এইয়া
কেণ্ডেল চাওকচোন ইমান ধুনীয়া মোৰ সঁচাকৈ মোৰ এইটো পিজিত আহোঁ আহোঁ লাগিছে ইমান ধুনীয়াকৈ বস্তুবিলাক সজাই পৰাই ৰাখিছে ডেক'ৰেশ্যনখিনি মোৰ খুব বেছি ভাল লাগিছে ষ্টাডি টেবুলত আহিলোঁ অকণমান লেপটপটো টিপি মানে মন মানে ঠাইৰ লগত যে মানুহৰ মন ভাল লগা বুলি যে কথা এষাৰ আছে কথা এষাৰ নাই যদিও মই বনাই দিছোঁ পৰিৱেশটো ভাল হৈ থাকিলে যেনেদৰে মনটো ভাল লাগে তেনেকৈ এইটো পিজিৰ পৰিৱেশটো খুব ধুনীয়া মানে মই পিজিটোত সেই কিবা কিবি টিকলা টিকলা মৰম লগা বস্তুবিলাকত প'জ কৰি থাকোঁতেই গ'ল আৰু আজি দিনটো এয়া চাওক ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানে পূৰা পজিটিভ আৰু পজিটিভ ভাইব আহি থাকে আৰু এই অকণমান এক্টিং কৰি দিছে আৰু টোপনি অহা তাৰপিছত চাওকচোন খিৰিকীৰ পৰা ইমান ধুনীয়া দেখি ভিউটো দেখালে নে নাইবা ভিডিঅ'টোত নাই খুব ভাল লাগিছে আপোনালোকৰ ইচ্ছা গৈছে চাগে মোৰ ভিডিঅ'টো চাই মই গম পাইছোঁ তো কণ্টেক্ট কৰিব মই ডেছক্ৰিপশ্যনত দি থৈ দিম গোটেই ডিটেইলছখিনি আৰু জেগাটো হয় বেলতলা ছাৰ্ভেত হয় বাকী মই ডেছক্ৰিপশ্যনত গোটেই এড্ৰেছটো দি দিম এয়া চিৰিয়েলৰ শ্বুটিং চলি থকাৰ নিচিনা লাগিছে পূৰা পাৰফিউম লগাই ল'লোঁ তাৰপিছত এয়া গণেশ বাবা লিটিল গণেশা ওম গণেশাই নমঃ এতিয়া আহিছোঁ এইটো ফাৰ্ষ্ট ফ্ল'ৰ আছিলে দেই মই ছেকেণ্ড ফ্ল'ৰটো আগতে দেখুৱালোঁ এতিয়া এইটো ফাৰ্ষ্ট ফ্ল'ৰ হয় এয়া চাওক এই গ'ল ভিডিঅ'খিনি চাওক না ইমান ধুনীয়াকৈ সজাই থৈছে আপোনালোকে যদি এইটো পিজিত থাকিব বিচাৰে তেতিয়াহ'লে মই ভিডিঅ'টোৰ শেষত গোটেই ডিটেইলছখিনি মই দি দিম আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে খুব ধুনীয়া পিজি হয় মই এইটো কোৱা নাই যে নিদিবা মোৰ চিনাকিৰ কাৰণে মই কৈছোঁ সঁচাকৈ আপোনালোকে ভিডিঅ'ত চাইও গম পাইছে কিমান ধুনীয়া লাগিছে পিজিটো অ'কে থেংক ইউ ছ' মাছ বাই বাই